Hello guys, welcome back to my YouTube channel. আৰু বহুত মানুহে ভিডিঅ' আকাৰে আৰু বহুত মানুহে ভিডিঅ' কৰোঁ আৰু মানে এটা জাৰ্ণি ষ্টাৰ্ট হৈছে আমাৰ আৰু মোৰ হিচাপত মানে কিমান ভিডিঅ' আপলোড কৰিছোঁ তাৰ ভিতৰত আজি এটা মোৰ তেনেকৈ উঠাই আৰু তাৰলৈকে বোলো এটা আপোনাৰ এপিছ'ড হিচাপত এটা জাৰ্ণি ষ্টাৰ্ট কৰিছোঁ আৰু ভিডিঅ'টো আমাৰ এইটো আৰম্ভণি হোৱাৰ পিছলৈ আপোনালোকে চাই চাই গৈ থাকিব আৰু আপোনাৰ আমাৰ লগৰবোৰ আছে এই যদি আহিব দে আৰু লগৰখিনি এটা জোচ চাওক আৰু এনেকৈ আমাৰ লগৰ আছে আৰু কি হয় কি নহয় সকলো লগত দেখাই গৈ থাকিম আৰু ভিডিঅ'টো আপোনালোকে আগলৈ চাই গৈ থাকিব এনেকুৱাকৈ আহি মানে বিভাগৰ পৰা আমি যোৰহাট পালোহি আৰু আমি গুৱাহাটীলৈকে যাম আৰু গুৱাহাটীত বেলেগ ট্ৰেইন যাব নহয় গুৱাহাটীৰ পৰা আমাৰ বেলেগ ট্ৰেইন ষ্টাৰ্ট হ'ব বেলেগ ট্ৰেইনত আমি যাত্ৰা আৰম্ভ কৰিম আৰু এতিয়া আমি যোৰহাট পালোঁ যোৰহাটৰ এটা পৰিৱেশ চাই ল'ম আমি এতিয়া আহি বৰ্তমান ডিমাপুৰ জংচন পাই গ'লোহি আৰু টাইম এতিয়া বৰ্তমান আপোনাৰ 9টা চাৰে 9টা মানে বাজিব হ'ল আৰু আমি এনেকৈ গৈ আমি গুৱাহাটী জংচন পাই যাম আৰু ডিমাপুৰ জংচনৰ এটা আপোনালোকে ভিউ চাই লওক আমি শিমলুগুৰি শিৱসাগৰ আহি পিনি প্ৰায় 30টামান জংচন পাৰ হৈ আমি অৱশেষত গুৱাহাটী ষ্টেচন পালোহি আৰু গুৱাহাটী ষ্টেচন পোৱাৰ পিছত আমাৰ এতিয়াও যাত্ৰা শেষ হোৱা নাই আমাৰ যাত্ৰা চলি থাকিব আৰু মানে আমাৰ গুৱাহাটীৰ পৰা 5টামান বজাত আৰু এখন ট্ৰেইনৰ পৰা যাত্ৰা ষ্টাৰ্ট হ'ব আমাৰ যিটো চাইড আমাৰ ডেষ্টিনেশ্যন আছিলে আৰু আপোনালোকৰ ভিডিঅ'বোৰ আমি এনেকৈ দেখাবলৈ চেষ্টা কৰি গৈ থাকিম ভিডিঅ'বোৰ আপোনালোকে চাই গৈ থাকিব আৰু আমাৰ গুৱাহাটী ষ্টেচনৰ পৰা আপোনালোকে এটা ভিউ চাই লওক ৰাতিৰ পৰিৱেশ হয় এতিয়া গাইজ আমি গুৱাহাটীৰ পৰা S5 প্লেটফৰ্মলৈ গৈ আছোঁ আৰু আমি এতিয়া অন্য এখন ট্ৰেইন কৰিম আৰু আমাৰ যিটো ডেষ্টিনেশ্যন আমাৰ অহা কাইলৈ 3টামান বজাতে পোৱাকৈ হৈ গ'ল আৰু বাকী কি হয় আপোনালোকে ভিডিঅ' হৈছে জানিব পাৰিব ধন্যবাদ ফাইনেলি গাঁৱত আমি শৰাইঘাট দলং পালোহি আৰু শৰাইঘাট দলং পাই গ'লোহি আৰু বাকীখিনি শৰাইঘাটত পালোহি প্ৰায় 15-16 ঘণ্টামান ৰখি থকাৰ পিছত অৱশেষত আমাৰ ট্ৰেইনৰ খানা আহি পাই গ'লি আৰু আমাৰ খানা হ'ব কিবানো আইটেমটো এটা চিম্পুল খানা হয় চিকেন আছে দালি আছে আলু ভাজি আছে এনেকৈ আমাৰ খানাটো খালোঁ তো ভাল লাগিলে খানাখিনি খাই মানে ফাইনেলি গাইজ আমি জলপাইগুৰিত আহি পাই গ'লো জলপাইগুৰি জংচনত আৰু আমি এতিয়াও দাৰ্জিলিং পোৱাগৈ নাই মেইন আমাৰ ডেষ্টিনেশ্যন পোৱাগৈ নাই আৰু আপোনাৰ জলপাইগুৰি এটা সৰু ভিডিঅ' চাই লওক মই দি দিম আৰু মানে মই ভিডিঅ' কৰি যদি মাত চাত ভাগি গ'ল আৰু আপোনালোকে ভাবিছে চাগে এনেকৈ ভিডিঅ'বোৰ চাই গৈ থাকিব আৰু কি হয় কি নহয় সেইটোৱে আৰু মই বুজাব পৰা নাই
আপোনালোকক কি সুন্দৰ নাজাৰা ইয়াৰ ये भाई साहब क्या सीन है यार क्या सीन है मैं गई পোৱাগৈ নাই কিন্তু মই পকৰা হৈ গৈছোঁ দেখি পিনি আৰু ভি উঠাই গৈছোঁ মই অলপ ৱাটাৰ অসুবিধা হৈছে আপোনালোকক ক্ষমা কৰিব মজা Habibi finally আমি দাৰ্জিলিং ওলাই গ'লো দাৰ্জিলিং ফাইনেলি আমি সোমাই গ'লোহি আৰু মোৰ লগত এজন অন্যতম ইউটিউবাৰ আছে সুৰেশ ব্লগ এজেঞ্চি নেকি এজনৰ ইউটিউবাৰ আছে তেওঁৰ ভিডিঅ' চালে পাব আপোনালোকে আৰু প্ৰায়ভাগ ভিডিঅ' বনাবই আৰু কণ্টেণ্টটো চাই গৈ থাকিব আৰু মই সম্পূৰ্ণ এপিছ'ড হিচাপে ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আৰু বাকী যি হওক যি নহওক গম পাইছেই ধন্যবাদ আৰু হোটেল গৈ পোৱালৈকে কি হয় কি নহয় চাওঁ আৰু আমি অহা দাৰ্জিলিঙত সোমাই গ'লোহি আৰু দাৰ্জিলিং পাই গ'লো মেইন বজাৰ আছোঁ আৰু আমি আমাৰ যিটো হোটেল নিউ মাণ্ডেলা আমি তাত পোৱাগৈ নাই আৰু আনাজেৰি কিছুমান পিছতে আমি সেই হোটেলখন পামগৈ আৰু আমি মিনি শ্বপ নেকি তাৰ সন্মুখত আছোঁ আৰু এটা ভিউ চাই লওক এয়া এছ ব্লগাৰ ফাইনেলি পাই গ'লো দাৰ্জিলিং মোৰখন হৈছে এখন চাই লওক এখন চমুত আহিছিলোঁ আমাৰ বস্তু পাব লাগে যো ওপৰত আছে আৰু ৰাস্তাৰ পৰা পুৰা জোচ মানে একদম পুৰা পাহাৰীয়া ৰাস্তা দাৰ্জিলিং গম পায় কি বস্তু এই ইউটিউবাৰ দেই এজন দাৰ্জিলিঙত সোমাই গ'লোহি আৰু দাৰ্জিলিং পাই গ'লো মেইন বজাৰ আছোঁ আৰু আমি আমাৰ যিটো হোটেল নিউ মাণ্ডেলা আমি তাত পোৱাগৈ নাই আৰু আনাজেৰি কিছুমান পিছতে আমি সেই হোটেলখন পামগৈ আৰু আমি মিনি শ্বপ নেকি তাৰ সন্মুখত আছোঁ আৰু এটা ভিউ চাই লওক এয়া এছ ব্লগাৰ ফাইনেলি পাই গ'লো দাৰ্জিলিং আৰু আমি যিহেতু দাৰ্জিলিঙলৈ আহিছিলোঁ আৰু আমাৰ যিটো হোটেল গল্ডেন স্পা ৰিজৰ্ট আৰু আপোনাৰ কি বুলি কয় হোটেল মেণ্ডেল আমি সম্পূৰ্ণ ৰুমত সোমাই গ'লোহি আৰু আমাৰ ৰুমৰ পৰা বস্তু আমাৰ চেটলি বেটলি হৈ আছে চব লাগেজ চাগেজ খোলা মেলিয়া হৈছে আৰু আমি অলপ আগত পাইছোঁ এটা আমাৰ ডিনাৰ খোৱা টাইম হৈ গৈছে আৰু আপোনালোকক আমাৰ এই ৰুমটো এটা আপোনালোকক ট'ৰ দি দিছোঁ গোটেই বস্তু চেটলি বেটলি হৈ আছে এইটো চব কাৰেণ্ট নাই বৰ্তমান এতিয়া সেইকাৰণে টিভিটো চাব পৰা নাই খাবৰ কাৰণে এতিয়া লাইন পাতি আছোঁ ডিনাৰ কৰিবৰ কাৰণে আৰু আপোনাৰ ৰেষ্টুৰেণ্টলৈ সোমাই আহিছোঁ ডিনাৰৰ কাৰণে তো পূৰা ভিৰ মাৰিছে লাইন পাতি লাগিছে ভোক ওলাইছে যিহেতু খোৱাও নাই পুৰাণ বজাতে খোৱা কেনেকুৱা মাছ খোলা দিনৰ কাৰণে আহি আমি ৰেষ্টুৰেণ্টত সোমাই গ'লোঁ আৰু বৰ্তমান আমি লাইন পাতি আছোঁ আৰু এতিয়া কিছুমান পিছত আমাৰ থালিখন খাবলৈ পাম তাৰে অপেক্ষা তাৰে আৰু আজি দিনটো এনেদৰেই গৈছে Video. ভাত খাবলৈ যোৱা ডিনাৰ কৰিবলৈ যোৱা আমাৰ প্লেনবোৰ দেখালোঁ কিন্তু মানে খোৱা নেদেখালোঁ এইটো মানে বহুত ভোক লাগি আছিলে যিহেতু মানে ৰ'ব নোৱাৰিলোঁ আৰু মানে খাই দিলোঁ খানাটো চ' মানে সেইকাৰণে দেখাব নোৱাৰিলোঁ আৰু ভিডিঅ'টো দীঘলীয়া কিমান দীঘলীয়া হ'ল কিমান সৰু হ'ল মই নাজানো কিন্তু ভিডিঅ'টো কৰিলোঁ আৰু ভিডিঅ'টোতো শেষ কৰিব লাগিব আৰু ভিডিঅ'টো মানে আপোনালোকে ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব টিল দেন টাটা বাই বাই